আছে যাবলে কেনেকুৱা লাগিছে এয়া দিশা ৰাণীও গৈ আছে, পূজাও গৈ আছে আৰু ময়ো গৈ আছোঁ। যাওঁ লগৰজনী ঘৰলৈ, আপোনালোকক দেখুৱাম বাৰু। বহুত দিনৰ মূৰত গৈ আছোঁ। তাই মিঠাই অলপ লৈ লওঁ বুলি সোমালোঁ এয়া হোটেলত। এইটো দে 10টা। আহি আমি এয়া বাগান পাই গ'লোহি, ফিলবাৰী চাহ বাগিচা। ইমান ধুনীয়া পৰিৱেশ। তিনিজনীয়ে গৈ আছোঁ। হাই কৈ দিয়া, হাই কৈ দিয়া। হাই কৈছে এজনী দিছা। এফালে ভনী এফালে উলিয়াই দিছোঁ অকণমান। এয়া ফিলবাৰী চাহ বাগিচা। আমি তালৈকে গৈ আছোঁ এতিয়া, বৰহুলুং গৈ আছোঁ। ফিলবাৰীৰ সৌন্দৰ্য এইবিলাক পথাৰ বাগান। এইফালে যাব পাৰে, আমি যাম এতিয়া এইফালেদি। এইফালে ধান ঘৰ। আমি এইফালে যাম। পাই গ'লোহি লগৰজনী ঘৰ, সেইটো পদূলি। এয়া সোমাইছোঁ আৰু লাহেকৈ কুৰ্তি। এয়া দিছা লাহে যা। চিতা পৰিবি হয়। বহি থাকে ন। এতিয়া গৈ আছোঁ আমি পুখুৰী চাবলৈ, আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এজোপা চব উপহি থাকে, কিমান লাগিছে দেখাব নাই চব কিমান লাগিছে। এইখিনি এই ইয়াৰ পৰা একেবাৰে তললৈকে লাগি আছে, চব ইমান তললৈকে লাগি আছে। পুখুৰী চাবলৈ গৈ আছোঁ। এইফালে নেমু সৰু হৈ আছে ন। দিছা ক'ত পালেগে? এইয়া ঢৌ মাৰি মাৰি গৈ আছে এজনী। বা হা তাই এখন কি নৈ বুলি কয় ন? এখন নৈ ন? কি নৈ? এখন ডুমডুমা নৈখন। ইয়াত ভেটা দিয়ে, নিপাহাতী মাছ ধৰে, খায়। কেতিয়াবা মোলো নিদিয়ে। চব ভেটা। আজিকালিনো ভেটা ক'ত পাব, চাই লওক। দেখাই এয়া আমি লাইন পাতি গৈ আছোঁ এইকেইজনী। এয়া আমিতো শিৱা পূজা দিছা এজনী নিপা। ইমান লাজ কৰিছা নাই এজনী। আমি গৈ আছোঁ চব কিমান ধুনীয়া পুখুৰী পাই গ'লোহি। এটা পুখুৰীটো হাত বিঘা পুখুৰী পাৰ পানী শুকাই গৈছে এতিয়া। অকল মাছখিনিহে আছেগে ন এতিয়া। হা সেইটো সিহঁতৰ কেম্পটো, নিপাহঁতৰ কেম্পলৈ। এইটো সিহঁতৰ কেম্প ঘৰটো, নিপাহঁতৰ কেম্প ঘৰটো। বহি আছে মালিকনী। এয়া লাই শাক চক ন, ইমান ডাঙৰ লাই শাক আছে সিহঁতৰ ঘৰত। অ' মাই গড, বহুত ডাঙৰ। ক'ৰ পৰা আহিছা?
এইজনী পূজাই বহি লৈছে থম থম এফালে অংশু কবা আৰু দিছা হাই দিছা এয়া এতিয়া মাছ মাৰিমগৈ মই জালখন লৈ লৈছো এতিয়া দেই চাই দিব ভিডিঅ'টো শেষলৈকে মই মাছ ধৰি পালে দুটা ধৰিম Elisa, kau nani? ফটো এটা মাৰি ভালকে চাচোন ফটো নামাৰে ফটো মাৰ ফটো লৈ আমি লক এয়া এনেকে লৈ কিনে জাল মৰা আজিলৈকে মই লৈ কিনে জালটো কেনে মাৰি নিতাৰো এনেকে লৈ কিনে এনেকে যাব লাগে টিপি আছে মাছটো আৰু দিছা নধৰিবি ক এদিকে তই মাছ নাহিলে যে মই প্ৰথম জানো সেই এইটো মাংস অলপ তাৰপিছত এনেকে কৰিব লাগিব তাৰপিছত এনেকে কৰি কিনে এই চটা এনেকে কৰিব লাগিব এনেকে মাছ উঠে নাই সেইটোহে মেইন কথা ন এই জাকৈখন আনি মাৰিলে পালো গুটি তাতকৈ ইমানখন পালো দেখিলে নে এখন মাছখন দেখা কইফালে দিছা আদৰবা এবাৰ কি কৰো এইখিনি মেলি সেইজনী কি মাছ এনি মাথা ডাঙৰ সেই মামিকা মাছ আছে নে নেজানো থৈ দিয়া সেইজনী নেপামি চাগে যে আৰু মামিকা এইজনী থৈ দিয়া এইজনী প্ৰথম এয়া থৈ দিয়া এইবিলাক আনবা এইজনী খালি বৰ ডাঙৰ হ'ব মাছ মাথা ডাঙৰ ন 1 কেজি মান হয় বেছি হয় এই বাছত মেলি দিবা নহ'লে মই থাকিব তুমি এৰি খাবা দেই ইয় কবাতে তুলি আছো তোমাক এইগুটি কি মাছ এইটো চাবা কমল কাপোৰ পালি নেকি এই মেলি দিবা মাছ ধৰা হৈ গ'ল এবাৰ যাওঁ গা পা ধুই লওঁ তাৰপিছত ঘৰলৈ যাম তাৰপিছত ভালকৈ খাম আৰু এসাঁজ